এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনত ক্লিক কৰক সদায় নতুন নতুন আপডেট পাবলৈ। নমস্কাৰ বন্ধুসকল, পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টত নতুনকৈ পদ খালী হৈছে। এই পদকেইটা কি আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব আৰু সকলোখিনি পদকেইটাৰ বিষয়ে কি লাগিব সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ দ্বাৰা মই আপোনালোকৰ মাজলৈ জনাব বিচাৰিছোঁ। ঠিক আছে, গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। ইয়াৰে প্ৰথম যিটো পদ মুকলি হৈছে সেইটো ষ্টেট IT অফিচাৰ। এইটোত এটা পদ মুকলি কৰিছে আৰু দৰমহা হ'ব 35,000 পাৰ মান্থ। এই পদটোৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে BTech নাইবা BE, কম্পিউটাৰ চায়েন্স নাইবা IT আৰু মিনিমাম 60% মাৰ্ক থাকিব লাগিব আৰু পাছ কৰিব লাগিব যিকোনো ৰিপুটেড অৰ্গেনাইজেশ্যনৰ পৰা আৰু থাকিব লাগিব এক্সপিৰিয়েঞ্চ 4 বছৰৰ যিকোনো প্ৰাইভেট নাইবা গভৰ্ণমেণ্ট ইণ্ডাষ্ট্ৰীৰ পৰা। দ্বিতীয় পদটো হৈছে ডিষ্ট্ৰিক্ট IT অফিচাৰ। এইটোত 17টা পদ খালী আছে। এই পদটোৰ বাবে দৰমহা হ'ব 15,000 টকা প্ৰতি মাহে। এই পদটোৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে BTech নাইবা BE, কম্পিউটাৰ চায়েন্স নাইবা IT আৰু মিনিমাম 60% থাকিব লাগিব যিকোনো ৰিপুটেড অৰ্গেনাইজেশ্যনৰ পৰা আৰু আপোনাৰ থাকিব লাগিব মিনিমাম 2 বছৰৰ এক্সপিৰিয়েঞ্চ যিকোনো গভৰ্ণমেণ্ট নাইবা প্ৰাইভেট ইণ্ডাষ্ট্ৰীত। আৰু এই পদকেইটাৰ বাবে বয়স বিচাৰিছে মেক্সিমাম 32 বছৰ লাগিব 1 মে 2018 অনুসৰি। হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব? 25 জুন 2018 আগতে এই ৱেবছাইটত গৈ অনলাইন এপ্লাই কৰিব লাগিব। মনত ৰাখিব, এপ্লাই কৰাৰ আগতে কাষত থকা নিয়মাৱলীখিনি ভালকৈ পঢ়ি ল'ব। ঠিক আছে, এনেকুৱা ধৰণৰ ভিডিঅ'ৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। আৰু যদি কিবা সুধিব লগা আছে তেনেহ'লে তলত কমেণ্ট কৰিব। ধন্যবাদ।